মোক ভাল লাগছে এই মাজে মাজে মোক এনেখন প্ৰেংক কৰি দিয়ে মই পেমেণ্টৰ কথা আপোনালোকক ক'বই পাহৰিছো তো আজি নকওঁ নেক্সট ভিডিঅ'ত মই ক'ম অহাকালি হয়তো মই ভিডিঅ'টো কৰিব পাৰোঁ পেমেণ্টৰ কথা ক'ত পাইছোঁ কি পাইছোঁ চবখিনি কথা ক'ম কিমান টকা পাইছোঁ হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ মানে মই এঠাইত গৈছিলোঁ যাই উঠি এতিয়া মই ঘৰ আহিছোঁ আহি উঠি ভাত খাম আৰু মোৰ কাৰণে ভাত সাজি আছে আৰু ইফালে মাকো ভাতখিনি দিলা মাক কি দিছা কলডিলা আৰু গাজৰ আৰু দালি দালি আৰু ভাত একেলগে বঢ়িয়া হাতেদি খচি দিছোঁ খচি দিছা কাজি টেঙা দিছোঁ কাজি টেঙাও দিছা তো যি নহওক মায়ে বৰ্তমান মানে কি পাইনা কৰি শুই থাকিব দিছে বৰ্তমান তাৰপিছত খাব পাৰিব আৰু ভালকৈ তো যি নহওক এতিয়া ময়ো ভাতখিনি খাওঁ আৰু যাব লগা আছে পুলিচ ৰিপৰ্টটো আনবা তো কি ক'ম আৰু 6 দিন হৈ গ'ল আজি 7 নম্বৰ দিন এইয়া যাই থাকিম আমি সৰু মানুহ অহা যায় কৰি থাকিব লাগিব নাই কয় গাইছ কি আচলতে ৰিপৰ্টটো 4 দিন পিছত মানে ওলাব বুলি কৈছিলে কিন্তু আজি 7 নম্বৰ দিন তো আজিও যাই চাওঁ যা কালি ৰাতিপুৱাও গৈছিলোঁ আপোনালোকে ভিডিঅ'ত দেখিছে চাগে দীপৰাও গৈছিলোঁ একবাৰ তাৰ মানুহটো নাই বুলি ক'লে আৰু একবাৰ গধূলাও গৈছিলোঁ তো এই আৰু আজিও যাই চাওঁ কি হয় কিন্তু আজি সেইকাৰণে দীপৰা মই জানাই গধূলাই যাম 4টামান বজাত যাম চাওঁ কি হয় যদি আৰু লেটকৈ আহি পাৰি আৰু লেটকৈ যাম মানে আজি 4টাতে যাম 4টাৰ পৰা লাইন মানে যাই থাকিম বাপেকে আজি ময়ো এনেকৈয়ে হৈ ল'ম মানে কি ক'ম আৰু ইমাৰ্জেঞ্চি লগা আছিলে মানে আমাৰ বেংকত জমা দিব লাগে তাৰপিছতে আমাৰ পেঞ্চনৰ কামটো হ'ব নহ'লে পেঞ্চনৰ কামটো নহ'ব আমাৰ কাগজখিনি হৰক কি ক'ম আৰু কাগজখিনি হৰে গ'ল ক'ৰবাত দাউৰা দাউৰি ক'ত বা ফেলিলোঁ ময়ে ফেলছোঁ না সিয়ে ফেলছে না কয় নাজানো আৰু ঘৰটোতো হৈয়ে গ'ল তো এতিয়া ৰিপৰ্টটো পালি ভাল আছিল লেখালেখি কৰি হস্পিটেলৰ পৰা মেডিকেলৰ পৰা কিবা এখন কাগজ লৈ পেলাব লৈ আহি বেংকত জমা দিব লাগিব তাৰপিছতহে আমাৰ কামখিনি হ'ব পেঞ্চনৰ কামখিনি এই আৰু বা কি দিছে খাদ্যৰ লগত এই কি মিক্সাৰ চিক্সাৰ চব দিছে বাপৰে বাপ আৰু মই আজিৰ পৰা এটা নতুনকৈ মানে কাম কৰিম এই দেখিছে না ইখান ল'ম এই লৈ এই তলত খাম বেগ ধৰিলেও কথা নাই পিৰা মই একো নাই পিৰা দি মানে কি মোৰ মানে পেটটো হৈছে তো সেইকাৰণে মাটিত বহি বহি খাওঁ অলপ মানে অভ্যাস কৰোঁ তো এতিয়া ল'লো লৈ উঠি মই অলপ পানী দিব লাগিছিলে গাছ তো ইয়াতে মই পানী চানী দিওঁ এনেকৈ প্ৰথমতে দিলোঁ ৰ'ব তো এতিয়া মই বহি লৈছোঁ মই মানে বিৰাট খাব নোৱাৰোঁ মই সেইকাৰণে ডাইৰেক্ট এনেকৈ বহি লৈছোঁ আৰু ইফালে আমাৰ চাওকে আদৈও বহিছে এইটো পেটটো হৈছে তো আমি এনেকৈ বহিছোঁ আৰু মোৰ সেই আগৰ কথাবিলাক মানে মনত পৰি গ'ল যেন পাপা আছিল পাপাই ছাইডত বহে মই বহোঁ ছাইডত ৰাহুল বহে তাৰপিছত মা বহে মানে মোৰ সদ্যকাটো বহে তাৰপিছত মা বহে তো এনেকৈ বহি আমি এনেকৈ খাইছিলোঁ আগতে আজি কথাখিনি মনত পৰি গৈছে হা তুমিও খাইছিলি কেনেকৈ এনেকৈ মজা লাগে না তো যি নহওক সেই আগৰ কথাখিনি মনত পৰি গৈছে আৰু কোনে কোনে এনেকৈ খায় তলত মোক কমেণ্ট কৰি জনাবচোন তো এতিয়া ভাতখিনি সানি ল'লোঁ কৃষ্ণক চিন্তি খাই দিওঁ এতিয়া দালিখিনি গোটেই পাইনা সঁচা তো এতিয়া এনেকৈ খাই দিওঁ তো যি নহওক কোনে কোনে এনেকৈ আজিও খায় মোক ক'বচোন আৰু মই এতিয়াৰ পৰা মাটিত বহিয়ে খাব পাৰিম মানে তলত বহি এনেকৈ ধুনীয়া কৰি বস্তা চস্তা হওক পানী হওক যি হওক আৰু মই কিন্তু পিৰাত খাব নোৱাৰোঁ বৰ দিগদাৰ পাওঁ পিৰাত ওখ থাকে না কৃষ্ণ মজা লাগছে হে বিৰাট বানুছা হে বিৰাট বানুছা হে এতিয়া ফটাফট খাওঁ তাৰপিছত পুলিচ ৰিপৰ্ট আনবা পুলিচ থানাত যাওঁ উপায় নাই দাউৰি থাকিব লাগিব আৰু তো এটা সৰু নৰ্মেল ভিডিঅ' কৰি আছোঁ চাই থাকিব এই জীৱন লাগি কয় গাইছ তো গাইছ মই আপোনালোকক এটা বস্তু দেখুৱাম আপোনালোকে চাই থাকক মানে মনে মনে দেখুৱাম কি বস্তু তো চাই থাকক মই দেখি আছোঁ আতুৰি নাযাবা হিয়া মোৰ কান্দিব মৰমৰ জিলাতে লাগিব হাহাকাৰ কোনেনো ৰচিব সমিধান ক'ত গান গাই আছা এই বাথৰুমৰ গৰিত গান গাই আছা মই আধা বাগলা মানে দেখলি হ'ল মানে সিফালে মাৰ অসুখ না তো পাকাত দি আছে তো
ক'ত প্ৰেক্টিছ কৰিম ইয়াতে প্ৰেক্টিছ কৰিম মানে বহুতে কৈ আছে এইটো গানটো বোলে গীটাৰৰ কৰ্চ লাগে তো সেইকাৰণে মই আগতে গানটো শুনব লাগিব প্ৰেক্টিছ কৰিব লাগিব তো এনেকৈ মই প্ৰেক্টিছ কৰি লওঁ য'তে হ'লে আগতে ভিতৰত কৈছিলোঁ এতিয়া মায়ে বাগাত দি আছে না উপায় নাই ভাইহঁত এনেকৈ গাইছোঁ তথাপিও তাইৰ কাৰণে চবৰে কাৰণে চব প্ৰেমিকাৰ কাৰণে চব প্ৰেমিকাৰ কাৰণে জাষ্ট 2 লাইনমান গাইছোঁ কাষলৈ আহিবা লাজে আৱৰিব আঁতৰি নাযাবা হিয়া মোৰ কান্দিব অলপমান গাইছোঁ তাইৰ কাৰণে গাইছোঁ আদৰ কাৰণে গাইছোঁ তো যি নহওক ভাল লাগছে এই মাজে মাজে মোক এনেকৈ প্ৰেংক কৰি দিয়ে মোৰ বেয়া লাগে তুমি মোক কৰি থাকা মই কৰিব নাংগে নাকি ক'ত কৰি দিছা চালা দেই লাজ পাইছোঁ গোটে লাজ পাইছা কিন্তু মই এইটো কাটি দিম নেকি নাংগে কিয় মোৰ বিলাক হ'লে দিয়া দেই লাজ পাইছোঁ গোটে বিৰাট লাজ পাইছোঁ দেই যি পাই তাকে কৈছ দা এখন নাই লাজ কৰিবা নাংগে দে লাজ কৰিবা আৰু মই যাব লগা আছে এক ঠাইত মানে কি পুলিচ ৰিপৰ্ট আনিব যাব লগা আছে কৈছিলোঁ সেইকাৰণে পুলিচ ৰিপৰ্ট আনিব যাব লাগিব আৰু মোৰ বাইকখন হ'ল ফুটছে আচ্ছা পইচা পাতি নাই দৰমহা চৰমাহা নাই কিনো কৰিম উপায় নাই দৰমহাটো পালি বাট্টা লাগিব কিবাকে বম দৈত্য গাজাল এটা সোমাই আছে ইমানমান দৈত্য গাজাল নহয় আৰু এইখিনিমান গাজাল এটা সোমাই আছিল ৰাহুল আৰু সি বোলে উলৈছে বোলে তো যাব লাগিছিল বাট্টাও যাব লাগিছিল আজি আৰু নহ'ব আজি গধূলাই হ'ল চাইকেলখন লৈ গানৰ স্কুলতো যাব লগা আছে তো গানৰ স্কুললৈকে যাওঁ আৰু সেই ধুনীয়াকৈ ধুনীয়াকৈ মোক চাহ কৰি দিব চাহ তাহ খাই মই গানৰ স্কুল যাম লগতে পুলিচ থানাতো যাম উপায় নাই ৰিপৰ্টটোতো আনবাই লাগিব এই আৰু মই বাইকখন দেখি আছোঁ বাইকখনৰ হালত ধুবাও লাগিব কিবা কওঁ যদি কওঁ আজি প্ৰেংক কৰি দিলি তই মোৰ লগত তুমি পলব আলছা নখিলা যাতে পলব আলছা এই বুদ্ধি কৰি মোক কবা দি কিবা কওঁ মানুহ এক মই কৈছোঁ শ্বৰ্ট ভিডিঅ'বিলাক বনাব লাগে শ্বৰ্ট ভিডিঅ' মানে মই দিম তাইৰ ভিডিঅ'বিলাক বানুই জগতৰ শ্বৰ্ট ভিডিঅ' পৰি আছে তাতে কিন্তু এডিট নকৰোঁতে মই এডিট কৰি দিব লাগে কি হ'ব মোৰ ঢেলা লাগে না একো নহয় দিয়া তো যি নহওক এতিয়া তাই চাহ বানক ময়ো খাওঁ চাহ খাই তাৰপিছত ওলাই গুচি যাওঁ আৰু আমাৰ এই ঠাইখিনিত মানে এই ঠাইখিনিত গান চান গাই ধুনীয়া লাগে কাও নাই নিস্তব্ধ ইফালে পৰা বাটা ইফালে পৰা মাজে মাজে সেইও দেই মাজে মাজে সিয়া প্ৰাও দেই এই চাউন আহি থাকে পখিলাবিলাকত ভাল লাগে তো যি নহওক এতিয়া চাহখিনিকে খাওঁ ৰাবেদি কিবা কওঁ নকওঁ আমাৰ আদৰি একো ক'বা আছে মোৰ কখিনি কামখিনি কৰিলোঁ তো এতিয়া চাহকে খাওঁ চাহকে খাওঁ তো এতিয়া মই যাব ওলছোঁ আৰু ইফালে চাওকে মানে চাইকেলখনৰ এই আগত চাকাটোত খালি পাম যায়ে থাকে তো আদৰি ধৰলাক মই ধুনীয়াকৈ মাৰিলোঁ আৰু এইখন বাইকখন তাতে এনেকৈ লাভাৰেছৰ নিচিনা ফেলাই থৈ দিছোঁ মানে কথাটো কি হ'ল আগত টায়াৰত পামে নাথাকে ফুটি থাকে তো এতিয়া মই যাওঁ ফটাফট ওলাই যাওঁ আৰু চাইকেল মাৰি কিন্তু মজা লাগে আপোনালোকে মাৰিব কেতিয়াবা দেহা পানী ভালে থাকে দেহা চেহা ভালে থাকে আৰু দেহা পানী গৈছে দেহা পানী ভালে থাকে বুলি কৈছিলোঁ হেত চলা যি পাই তাকে বকি থাকোঁ মই উল্টা পাল্টা মুখেদি যি হ'লে তাকে কৈ থাকোঁ তো দিনক এতিয়া ফটাফট যাওঁ তো আজি বাৰু কি কয় তো থানাক লৈ প্ৰথমতে যাওঁ তাৰপিছত গানৰ স্কুলতে যাওঁ এই আৰু আমাৰ জীৱন সূৰ্যটো কিন্তু মজা লাগে ইয়াৰে পৰা তো দিনক এতিয়া যাওঁ আৰু পেডেল মাৰি গোটেই যাবাও নদী গোটেই বহুত দূৰ গোটেই বাপৰে বাপ ইয়াৰে পৰা বহুত দূৰ হয় তো ভাল লাগে এই ৰাস্তাটো কিন্তু মোৰ বিৰাট ভাল লাগে খুব ফেভৰেট ৰাস্তা এইটো তো ফাইনেলি মই এতিয়া পুলিচ থানা আহি পালোঁ তো এতিয়া ইয়াতে চাইকেলখন পাৰ্ক কৰি দিওঁ পাৰ্ক কৰি দি ভিতৰত যাওঁ আৰু ভিতৰত যাই মই ভিডিঅ' চিডিঅ' একো নকৰোঁ তো এতিয়া মই চাইকেলেদি ঘৰ আহি পালোঁ চাইকেল মাৰি ঘৰ আহি পালোঁ আৰু এই লৈ আহিলোঁ পিছে এই মোৰ পইচা নহয় কিন্তু পাপাৰ পইচা দি লৈ আহিছোঁ বাকীৰ পৰা মানে বাকীৰ এখন দোকান আছে তাৰে পৰা লৈ আহিছোঁ তো যি নহওক আনবাৰবিলাক লৈ আহিলোঁ মস্ত টান ভাগাৰো লাগছে ইফালে মাও আছে ইফালে কিবা কি কৰিছে মজা তো এতিয়া অলপমান ৰেষ্ট লওঁ চাহ তাহ খাওঁ কিবা কিবি তো চাহ পানী খাই উঠি এতিয়া মই গীটাৰখন হাতত লৈছোঁ দেখিছে গীটাৰখন হাতত লৈছোঁ আৰু ইফালে আমাৰ মহাৰাণীয়ে চাওক বাগাত দি আছে ধুনীয়াকৈ কষ্ট হৈছে না বেচেৰি টোপকা লাগি বাগাত দি থাকে এনেকৈ চাওকে আৰু মই এই গানটো লিখিছোঁ ইয়াতে আৰু অলপমান মই মানে কি মই শ্বৰ্টছ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ মোৰ সৌৰভ ডি জ্যোতি এনেকৈ আছে ইউটিউব চেনেলটো তাতে 8K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল তাৰ কাৰণে বহুত ধন্যবাদ আৰু মই পে'মেণ্টটোৰ কথা আপোনালোকক ক'বই পাহৰিছোঁ তো আজি নকওঁ নেক্সট ভিডিঅ'ত মই ক'ম অহাকালি হয়তো মই ভিডিঅ'টো কৰিব পাৰোঁ পে'মেণ্টৰ কথা ক'ত পাইছোঁ কি পাইছোঁ চবখিনি কথা ক'ম কিমান টকা পাইছোঁ সেইখিনিও ক'ম ঠিক আছে তো এতিয়ালৈ
ৰাখিলোঁ ভিডিঅ'টো এইখিনি আছিলে আৰু এই গানটো মই শ্বৰ্টছ এটা বনাম আপোনালোকে যদি চাব খোজে চাব পাৰে মোৰ সেইটো চেনেলত প্ৰথম চেনেলটোত তো এতিয়ালৈ ৰাখিলোঁ আৰু ফটোখন চাওক তাই গাজাল মাৰি মাৰি এই ওপৰত থৈ দিছে বাপৰে বাপ কিনে ৰকমৰ মানুহে তই হা তুমি বিৰাট ৰকমৰ মানুহে হা মোৰ তয়ো আহে তুমিও আহে দেই বেয়া চেনা নাপাবা এই মৰমতে তয়ো বোলো তুমিও বোলো চব বোলো বাপেকে এক মূৰৰ পৰা এই বয়া পাই মৰমতে তো এতিয়ালৈ ৰাখিলোঁ বাই বাই সকলোৱে ভালদৰে থাকিব আৰু মায়েও অলপ চলপ ভাল পাই আহি আছে অসুখখিনি লাহে লাহে ভাল পাই আহি আছে অপাৰেশ্যন কৰিলেতো জানেই আৰু পুলিচ ৰিপৰ্টটো মোক আজিও নিদিলে কি কৰিম আৰু উপায়তো নাই অহাকালি আৰু যাম বাপেকে যাই থাকিম মই নেদাক লগি একদিনতো দিব যেইদিন হওক আৰু যাই থাকিম আজি 7 নম্বৰ দিন চাওঁ কেইদিনত পাওঁ তো যি হওক আজিৰ কাৰণে এইখিনি আৰু মানে পুলিচৰ কথা আৰু কি ক'ম আৰু তেওঁলোকে ব্যস্ত হৈ থাকে তো আমি ভাবোঁ ব্যস্ত হৈ থাকে বুলি আৰু ব্যস্ত হৈও থাকে কাৰণ মই নিজে আজি দেখিলোঁ কিবা কিবি কামত তেখেতে ব্যস্ত হৈ থাকে নামটো নকওঁ বাৰু মই গৈছোঁ যাওঁতে মোক কৈছে অলপ আপুনি অলপ কষ্ট হ'ব মই আহি আছোঁ আহি থাকোঁ বুলি কৈ ফাইল চাইল লৈ ক'ৰবাত ঘূৰি থাকে তো কি ক'ম আৰু অফিচাৰ মানুহ উপায় নাই তো যি নহওক অহাকালি আৰু যাম চাওঁ কি হয় কি নহয় মানে সোনকালে কামটো হ'লে আমাৰ কামটো সোনকালে হ'ব মানে পেঞ্চনৰ কামটো আৰু যদি জেঠি টিকটিকি দিছে বাপৰে বাপ মই সঁচা কথা কৈ থাকোঁ নেকি জেঠি টিকটিকি দিলে বোলে সঁচা কথা হয় বোলে নাজানো আৰু কিমান সত্য কিমান কি যি নহওক সঁচা কথা ক'বাক লৈ চেষ্টা কৰিম ভৱিষ্যততো মই সঁচা কথা ক'বাক লৈ চেষ্টা কৰিম মই ইমান মিছা কথা ক'ব নোৱাৰোঁ পাপাৰ পৰা মই বহুত কথা শিকিছোঁ তো সেইকাৰণে মই মিছা কথা নকওঁৱেই পাৰা বজাত নকওঁৱেই মিছা কথা যিমান পাৰোঁ সিমান সঁচা কথা কওঁ আৰু সেইকাৰণে মানুহৰ গালি খাই মৰোঁ মানুহৰ গালি খাই মৰোঁ এই মোক কৈ থাকে কিনো এই আপাহে ৰে সত্যবাদী হৰিশ্চন্দ্ৰহে নিচা দেখোন তো যি নহওক আজিৰ ভিডিঅ'ত এইখিনি আছিলে যদি ভাল লাগিছে অলপমান ছাপোৰ্ট কৰি দিব এনেকৈ ডেইলি ব্লগ দিবাক লগি চেষ্টা কৰি থাকিম আৰু চাওঁ ভৱিষ্যতত কি কৰিব পাৰোঁ তো এতিয়ালৈ ৰাখিলোঁ সুখ দুখ থাকেই জীৱনত হয়নে নহয় তো দুটা ফেচ কৰি যাব লাগিব কিহে জীৱন বুলি কয় না কি তো জীৱন জিন্দাবাদ হা এই কয় আৰু কিহে মানে কিহে তিহে মোৰ মানে কিহে বোলে আহে উপায় নাই আৰু সৰুৰ পৰাই মই এনেকৈ কওঁ আৰু তো এতিয়ালৈ ৰাখিলোঁ বাই বাই সকলোৱে ভালদৰে থাকিব এনেকৈ হাঁহি ফুৰ্তিত থাকোঁ আৰু বাই বাই দেই তো গাইজ বাই বাই আজিকালি ৰাখিলোঁ গুড নাইট বাই বাই সকলোৱে ভালদৰে থাকিব বাই বাই আৰু কিনো ক'ম অহাকালি আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ডেইলি ব্লগ মানে কি শ্বৰ্টছৰো মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম মানে মিনি ব্লগ দিবলৈ চেষ্টা কৰিম চাওঁ কিমান কি হয় এটা মোবাইলত ইমানখিনি কৰিব নোৱাৰি তো এটা মোবাইল কিনিম বুলি ভাবছোঁ চাওঁ কি হয় কি নহয় মিলিলে কিনিম নিমিলিলে নাই তো আজিকালি ৰাখিলোঁ বাই বাই